কবিতাৰ শিৰোনাম মৌনতা। কবি অজিত কুমাৰ ৰায়, আবৃত্তিকাৰ পল্লৱ প্লাৱন, সম্পাদনা উৎপল দাস। মৌনতা। মৌনতা এটা সুন্দৰ কবিতা। মোৰ হৃদয়খনে মৌনতাৰ পোছাক পিন্ধি উৰে ৰাতি উজাগৰে থাকে। তোমাৰ কাজল সনা সাগৰ নীলা চকুজুৰিৰ বহু অভিযোগ আছে। তোমাৰ চকুজুৰিয়ে মোৰ হৃদয়ৰ মৌনতা ভাঙে। মৌনতা এটা সুন্দৰ কবিতা। দৰ্শন বিষয়ৰ শ্ৰেণীকোঠাৰ মৌনতা। তোমাৰ কাজল সনা সাগৰ নীলা চকুজুৰিৰ বহু অভিযোগ আছে। মৌন সেই শ্ৰেণীকোঠাৰ কোনোবা পৌৰ অধ্যাপক ডুব যায় তোমাৰ চকুজুৰিত। মৌনতা এটা সুন্দৰ কবিতা। কলা ৰাস্তাটোৰ ওপৰেদি পাৰ হৈ যোৱা মৌন সমদলকাৰীৰ মৌনতা। তোমাৰ কাজল সনা সাগৰ নীলা চকুজুৰিৰ বহু অভিযোগ আছে। তোমাৰ চকুজুৰিৰ আলফুলীয়া ভাষাত মৌন সমদলকাৰীৰ মিছিলটো ভাঙি যায়। মৌনতা এটা সুন্দৰ কবিতা। কোনোবা নিপুণ ভাস্কৰ্য শিল্পীৰ সৃষ্টিৰ মৌনতা। তোমাৰ কাজল সনা সাগৰ নীলা চকুজুৰিৰ বহু অভিযোগ আছে। তোমাৰ চকুজুৰিৰ কোমল আঘাতত প্ৰাণ পাই উঠে শিল্পীৰ ভাস্কৰ্য।